Welcome to my YouTube channel বন্ধুসকল আজি কথা পাতিম YouTube channel নতুনকৈ কেনেকৈ খোলা হয় মই আপোনাৰ বহুতে নাজানে YouTube channel কেনেকৈ খোলা হয় সো এই কাৰণে মই আপোনাৰ এই ভিডিওটো বনাবলৈ খুজিছো যাতে এই ভিডিওটো যদি আপোনালোকে YouTube channel কেনেকৈ খোলা হয় জানে বস্তুটো কেনেকৈ খোলা হয় কি কৰিব লাগে সো মোৰ যদি ভিডিওবিলাক চাই আপোনালোকে ভাল পায় লাইক কৰিব শেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু আপোনালোকে সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেল আইকনটো কাষত থকা বেল আইকনটো দবাই দিব সো এতিয়া বলক মোৰ মোবাইল স্ক্ৰীন এতিয়া ভিডিওটো আৰম্ভ কৰিছো ফাৰ্ষ্ট আপুনি মোবাইলৰ ব্ৰাউজাৰ গুগলত ক্লিক কৰিব গুগলত গৈ কিনে আপুনি গুগলত সাৰ্চ কৰিব youtube.com ফার্স্ট যেটো আপনার আহিব তাতে ক্লিক কৰিব ফার্স্ট আর যেটো আপোনাৰ ইয়াতে দেখা পাব এইটো একো নাই এতিয়া আপোনাৰ একাউণ্ট দিব লাগিব যেটো আপোনাৰ ইমেইল আইডি একাউণ্ট তাতে দিব ফার্স্ট যেটো ক্লিক কৰিব সাইন ইন কৰিব লাগিব সাইন ইন কৰাৰ পিছত আপোনাৰ ইয়াতে ইমেইল আইডিটো খুজিব ইমেইল আইডিটো ইয়াতে আপোনাৰ মই মতো বহাই দিছো ৰাখিব নেক্সট করে দিব নেক্সট করার পিছত আপনার পাসওয়ার্ডটা বুঝে আমি পাসওয়ার্ডটা দিয়ে দেব পাসওয়ার্ডটা দিয়ে দিয়েছি এতিয়া আপনার পাসওয়ার্ডটা দিয়ে পিছত আপনার ইয়াতে ওলাইছে যেটো মোৰ দিয়া আছে এইটো আপনার ওলাইছে এইটো ওলাইছে ইয়াতে আকৌ এবাৰ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ইউৰ চেনেল বুলি ক্লিক কৰিব ইউৰ চেনেলটো আপোনাৰ ইয়াতে চেনেলটো ক্ৰিয়েট হৈছে দেখিছে আপোনাৰ আইটো ওপৰত এইটো ওপৰত আপোনাৰ ইয়াতে আইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা বস্তু ইউটিউব ষ্টুডিও ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা নতুন ইন্টারফেস আহিব মোৰ নেটটো স্লো অলপ লেট হ'ব সো অলপ ৰখিব যদি নেট আপোনাৰ স্লো সো এতিয়া আপোনাৰ নতুন এটা ইন্টারফেস আহিছে নতুন ইন্টারফেস আহিছে সো এইটো লাৰ্ণ কৰিব নকৰিলেও হ'ব সো এতিয়া আপুনি এইটো নতুন পেজ আহিছে আপোনাৰ নতুন পেজ হোৱাৰ পিছত যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পাইছে তেনে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু শেষত আপুনি সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ